হাওয়া পার্টি কি নামটো ক'লে বেয়া পাব নেকি আসাম ট্ৰেক্টৰ সো হ্যাপি ইমান দিনৰ পৰা ভাবি আছিলোঁ লম ফাইনেলি আজি নমস্কাৰ মই কৰবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো কুশলে আছে বৰ্তমান আমাৰ ভাল আৰু আজি বহু দিনৰ পিছত মই গুৱাহাটীৰ পৰা ব্লগ আৰম্ভ কৰিছোঁ আমি যেহেতু পূজাৰ বন্ধত ছিকিম দাৰ্জিলিং গৈছিলোঁ তাৰ ব্লগবিলাক দি আছোঁ ব্লগ দিহে খোৱাই নাই জানেনে আৰু কেইটামান আছেই আৰু যিসকলে চাইছে তেওঁলোকে নিশ্চয় গম পাইছে যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰিব আৰু এতিয়া প্ৰায় 4:30 মান বাজিছে ইভিনিং কাৰণ মই এতিয়া অফিচৰ পৰা ওলাই মেলি মোৰ দুটা কাম আছে প্ৰথম মই যাম জোনালী গৈ আছোঁ এতিয়া জোনালীৰ এনকে ষ্টুডিঅ'ত গৈ আছোঁ তাতে আজি খুব ধুনীয়া মিউজিক ভিডিঅ' এটা ৰিলিজ দিব তৰুলতা বাৰ কণ্ঠত তৰুলতা বাৰ অভিনয় আৰু তৰুলতা বাৰ টিকে প্ৰডাকশ্যনৰ বেনাৰত চ' তালৈ গৈ আছোঁ বাই মাতিছিলে মোৰ দেৰিয়ে হ'ল মানে বায়ে মোক 3:30 বজাতে মাতিছিলে কিন্তু মোৰ এতিয়া অফিচৰ পৰা ওলাওঁতে মেলোঁতে 4:30 মান বাজি গ'ল আৰু লগতে আজি এটা বস্তু কিনিম কি বস্তু কিনো কি কৰিম সেইখিনি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব গম পাব আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহ'ব কাৰণ মই যিহেতু ইভিনিঙৰ পৰা আৰম্ভ কৰিছোঁ ব্লগ কৰিলে মানে কি হয় ডেইলি ব্লগ ৰাতিপুৱাৰ পৰা যদি মৰ্ণিঙৰ পৰা যদি আৰম্ভ কৰোঁ তেতিয়া কি হয় গোটেইখিনি দেখুৱাব পাৰি কিন্তু আজি মোক ব্লগ কৰা কথা নাছিলে হঠাৎ মই ভাবিলোঁ বাৰ দেখোন গানটো ৰিলিজ দিব আজি ব্লগ কৰোঁ আৰু লগতে মোৰ বহুত দিনৰ পৰা ভাবি থকা বস্তু এটা কিনিম বুলি ভাবি আছোঁ সেইকাৰণে ভাবিলোঁ ব্লগ কৰোঁ যিহেতু মই আপোনালোকৰ মাজত মোৰ দুখ সুখৰ সকলোখিনি কথা শ্বেয়াৰ কৰোঁ সেইকাৰণে ভাবিলোঁ এইখিনিও শ্বেয়াৰ কৰোঁ বলক তেনেহ'লে আজিৰ ব্লগটো আৰম্ভ কৰোঁ আহি পালোঁ কিন্তু গীতটো অলৰেডি তেওঁলোকক উন্মোচন কৰিবলৈ কৈ দিলোঁ মোৰ মানে বহুত বেছি দেৰি হৈ গ'ল কাৰণ মই গণেশগুৰিত ট্ৰেফিকত ফচি গ'লোঁ তেওঁলোকে মোক 3:30 টাইম দিছিলে কিন্তু মই অফিচৰ পৰা ওলাইছোঁৱে 4:30 আহি পাওঁতে 5টাই বাজি গ'ল আৰু গীতটো কণ্ঠদান কৰিছে আমাৰ সকলোৱে মৰমৰ জুবিন দা আৰু লগতে তৰুলতা বা নিজেই আৰু তৰুলতা বাই অভিনয় কৰিছে আৰু তৰুলতা বাৰ লগত অভিনয় কৰিছে কিশোৰ দাসে খুব ধুনীয়া হৈছে গীতটো আপোনালোকে উপভোগ কৰিব চলি নাই করলে কোনো চিন্তারে কাছে রাখবো সারা জীবন রে তোর প্যার মে পাগল হলে রে দিওয়ানি তুই আমি এটা হাওয়া পাৰ্টি খাইছোঁ হাওয়া পাৰ্টি হাওয়া পাৰ্টি কি নামটো ক'লে বেয়া পাব নেকি আসাম ট্ৰেক্টৰ এই কিয় বেয়া পাব সেইটো আৰু চবৰে মানে প্ৰিয় খাদ্য আমি ঘৰৰ পৰাই বনাই আনিছোঁ মোৰ ফ্ৰেণ্ড এজনীয়ে মোক ইমান ধুনীয়াকৈ খাইছে so beautiful girl ভাল হৈছে ৰুটি বহুত কোমল হৈ গৈছে ইমান ধুনীয়া ৰুটি মই ভবাই নাছিলোঁ এনেকৈ তাই বনাব জানে থেংক ইউ ছ' মাছ ডাৰ্লিং অলৱেজ এনেকৈ হয় কৰি থাকিবা মইতো নাজানোৱে এৰা হাওয়া পাৰ্টি হাওয়া আৰু উৰিব লাগে চবে উৰিব লাগে হাওয়া আৰু এইফালে আপোনাৰ নামটো কৈ দিয়ক ঘৰ ধেমাজি নেকি ধেমাজি We are ধেমাজি আৰু আমাৰ এইফালে ধেমাজি নহয় এইটো গোলাঘাটৰ প্ৰথমতে মাস্কখন আঁতৰাই লৈছোঁ আৰু তৰুলতা বাৰ আজি মিউজিক ভিডিঅ' এটা ৰিলিজ দিছে ইতিমধ্যে আপোনালোকে দেখিলে আৰু আমি এতিয়া আহিছোঁ চিটি চেণ্টাৰ সপোন দেখি থকা এটা বস্তু ল'বলৈ আহিছোঁ কি বস্তু ল'ম সেইটো আপোনালোকক এতিয়াই নকওঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু যিহেতু মোৰ বাৰ্থডে আহি আছে সেইকাৰণে বাৰ্থডে গিফ্ট ল'ম চ' ব'লক অফিচৰ পৰা বাহিৰে ফাইল চাইল লৈ এতিয়া আমি আই ডেষ্টিনি যাম তুমিতো আগতে চলালা মই এতিয়াহে চলাব লৈছোঁ মই ভাবিছিলোঁ ৰেড ল'ম কিন্তু এতিয়া ৰেডটো নাই
সেইকাৰণে এতিয়া চাওঁ কি লওঁ, পাৰ্পল কালাৰটোৱে লওঁ নে কি এনে, কিন্তু মোৰ কিন্তু ৰেডটো ল'ব বহুত বেছি ইচ্ছা আছিলে। আই ডেষ্টিনিত কৈছে যে তেওঁলোকৰ ৰেডটো নাই। তুমি কি ল'ব দিবা? পাৰ্পলটো লৈ লোৱা। মোৰ ৰেডটো ভাল লাগে। আইফোন 11 গ্ৰীণ কালাৰ আৰু আনবক্সিং কৰিম। বহু দিনৰ পৰা ভাবি আছিলোঁ ল'ম, ফাইনেলি ল'লোঁ। আৰু এইটো সম্ভৱ হৈছে দেউতাৰ কাৰণে, মা দেউতাৰ কাৰণে। মোৰ যিহেতু বাৰ্থডে আহি আছে, সেইকাৰণে মা দেউতাই মোক গিফ্ট দিছে। আচলতে তেওঁলোকে পইচা দিছিলে, মই নিজে কিনি লৈছোঁ আৰু তেওঁলোকেনো ক'ত চিনি পায় আইফোন 11, 12। চ' মই ভাবি আছিলোঁ মই আইফোন 11 ল'ম। সেইকাৰণে ভাবি থাকোঁতে দেউতাই মোক গিফ্ট দিলে, ভালেই পালোঁ আৰু বহুত হেপী, ভাল লাগিছে। মোৰ যিটো আইফোন আছিলে 6, সেইটো মোৰ বেয়া হৈ থাকিলে, সম্পূৰ্ণ মানে বন্ধই হৈ থাকিলে। সেইটো মই আৰু ভাল নকৰিলোঁ মানে সেইটো ভাল কৰিলে বহুত বেছি পইচা লাগিব, সেইকাৰণে নকৰিলোঁ। আৰু এটা কথা, মোৰ এটা ভাল মানে কেমেৰা থকা ফোন দৰকাৰ হৈ আছিলে, কাৰণ মোৰ এইটো মই যিটোৰ মোৰ ফোনত মই ভিডিঅ' কৰোঁ, সেই কেমেৰাটো ইমান ভাল নহয়। সেইকাৰণে মই ভালেই পালোঁ, এক গুলিত দুই চিকাৰ হৈ গ'ল। কাৰণ আজিকালি কেমেৰাৰ মানে DSLRটো কেৰি কৰি ফুৰিবলৈ বহুত দিগদাৰ হয়, ফটো তুলিবলৈ বা ভিডিঅ' কৰিবলৈ। আৰু যিসকলে জানে মোক হয়তো জানে মই যে ফটো উঠি বহুত বেছি ভাল পাওঁ। চ' এতিয়াৰ পৰা একেবাৰে ধুনীয়া ফটো উঠিম, ইনষ্টাত দিম আৰু লগতে ইউটিউবত মানে ভিডিঅ' কৰিম আইফোন 11-এ। চ' এতিয়া গৈ থাকোঁ ঘৰলৈ। ভাগৰো লাগিছে, ৰাতিপুৱাই ওলোৱা, আৰু এওঁ এইফালে ভাগৰি আছে, এফালে তললৈ কৰি আছে। একদম টানি লৈ আহিছোঁ অফিচৰ পৰাই। যাওঁ ঘৰলৈ আৰু ফোনটো আনবক্সিং কৰিব লাগে। চাওঁ লাগি আছে ন কেনেকুৱা হয়। বলক তেনেহ'লে আনবক্সিং কৰোঁনে, খুলিলোৱেই, দোকানত চাইছিলোঁ। এতিয়া অন কৰিব লাগে আৰু লগতে আপোনালোককো দেখোঁ। কালাৰটো বহুত ধুনীয়া লাগিছে, আনকমন হয় ন। ৰেডটোতো প্ৰায় মানুহে লয়েই, গ্ৰীণ হয়। মজা লাগিছে, বহুত ধুনীয়া লাগিছে কালাৰটো, সঁচাকৈ ধুনীয়া লাগিছে। মই ৰেডটো ল'ম বুলি ভাবি আছিলোঁ, বহুত দিনৰ পৰা মই ভাবি আছিলোঁ ৰেড ল'ম। ভালেই হ'ল, ৰেড কালাৰটো তাত নাছিলে ষ্টকত, সেইকাৰণে ভাবিলোঁ এইটোৱে লৈ লওঁ। এওঁ ক'লে এইটো ল'বলৈ, আৰু হোৱাইট আছিলে, আৰু এটা কি কালাৰ আছিলে, পাৰ্পল কালাৰ আছিলে। মোৰ এইটো ভাল লাগিলে, এইটো লৈ ল'লোঁ। আৰু দেৱালী ডিছকাউণ্ট চলি আছে, মই অলমষ্ট 10,000 মান ডিছকাউণ্ট পাইছোঁ মানে ফোনটোত। মই কেছবেক পাম, 4 মাহৰ পিছত মোৰ একাউণ্টত সোমাই যাব। আৰু লগতে ৱায়াৰলেছ চাৰ্জাৰ এডাল দিছে, এইটোৰ দাম 5,000। সেইকাৰণে চব মিলাই মিলি মই 10,000 ডিছকাউণ্ট পাইছোঁ। দেৱালী অফাৰ চলি আছে, আপোনালোকেও ল'ব পাৰে এই অফাৰতে। আৰু এতিয়া আমি ফোনটো অন কৰিম। এতিয়া মই অপেনিং কৰিম মোৰ আইফোনটো। এইখন মই আঁতৰাই লওঁ। টেম্পাৰটো লগাব লাগিব নহ'লে বেয়া হৈ যায়। এতিয়া মই অন কৰিম। অন হৈছে। টিং 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 টিং, অন হৈছে। হেল্ল' এভৰিৱান, কালি ভিডিঅ' নকৰিলোঁ আৰু ফোনটো আনবক্সিং কৰাৰ পিছতে ভাত পানী খাই মেলি শুই গ'লোঁ, ভাগৰো লাগিলে। আৰু এতিয়া পিছবেলা মানে 5টা বাজিছে, আৰু পিছবেলা হৈ গ'ল। আজি আকৌ নেক্সট দিনাখন, আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিলোঁ। সেইকাৰণে অফিচৰ পৰা আহিয়ে ড্ৰেছ চেঞ্জ কৰা নাই। ড্ৰেছ চেঞ্জ কৰাৰ পিছতে আকৌ ৰেষ্ট কৰিবলৈ মন যাব, কেমেৰাটো তুলি ল'বলৈ মনেই নাযায় হাতত। আৰু ইফালে বেগ চেগ এনেকৈ থৈ লগে মানে ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ, ব্লগটো। আৰু আজি মই নতুন ফোনেৰে ভিডিঅ'টো শেষ কৰিছোঁ দেই, নতুন ফোনেৰে মানে লাষ্ট ভিডিঅ'টো কৰিছোঁ। চ' তেনেহ'লে আজিলৈ ইমানতে, বাই বাই। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পায়, প্লিজ এটা লাইক কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।